এই চেনেলটোত মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। প্ৰথমবাৰৰ বাবে অহাত মই আজি ইয়াত পৰিৱেশন কৰিবলৈ লৈছোঁ তবলাৰ টিটেলখন, আৰু এই টিটেলখন 16 মাত্ৰাৰ, আৰু এই তালখনৰ বলকেইটা মই কৈ দিছোঁ। প্ৰথমতে ধা, ধিন, ধিন, ধা, ধা, ধিন, ধিন, ধা, ধা, তিন, তিন, তা, তা, ধিন, ধিন, ধা। আৰু ইয়াক কেনেকৈ বজায় মই এইটো মই দেখুৱাই দিছোঁ। প্ৰথম হ'ল ধা বাণীটো কেনেকৈ বজায়, এই বাণীটোৰ বিষয়ে মই কৈ দিছোঁ এবাৰ। ধা বাণীটো উৎপন্ন হয় গ বা ঘ। আমাৰ বাওঁ হাতৰ বায়াত বজাব লাগিব গ বা ঘ, এইটো গ ঘ এনেকৈ, বা খে বুলিও কয় বহুতে। আৰু ইয়াৰ লগত যোগ দিব লাগিব তা বা না, এইটো দেখুৱাই দিছোঁ তা বা না। ইয়াক এক লগত আঘাত কৰিলে ধা বাণীটো উৎপন্ন হয়, ধা এইটো। তাৰপিছত আহিল আমাৰ ধীন বাণীটো। ধীন বাণীটো কেনেকৈ বজায়, গ বা ঘ এইটোৰে বজাব লাগিব, গ বা ঘ। আৰু ইয়াৰ লগত তিন বাণীটো, এই তিন বাণীটো আঘাত কৰিলে ধীন বাণীটো উৎপন্ন হয়। গতিকে মই দেখুৱাই দিছোঁ এক লগত ধীন বাণীটো এনেকৈ বজালে ধীন বাণীটো উৎপন্ন হয়। বাকীকেইটা বল একে, আমাৰ তিনটো তিনেই হ'ব, এনেকৈ বজাব লাগিব। এইখিনি জেগাত আঘাত কৰিলে তিন বাণীটো ওলায়। ঠিক তেনেকৈ মই এই টিটেলখন 16 মাত্ৰাত যে ইয়াত তিনি তালি এক খালী হয়, আৰু মই এগুণ লয়ত বজাই দিছোঁ। এইটো কেনেকৈ বজায় এগুণ লয়ত দেখুৱাই দিছোঁ এবাৰ। আৰু ইয়াৰ এটা পদ্ধতি আছে যে মানে ইয়াক আমি কাউণ্ট কৰি কেনেও কৰিব পাৰোঁ। যেনে আমি হাততে সহজভাৱে ল'ব পাৰোঁ। এনেকৈ ধা, ধিন, ধিন, ধা, ধা, ধিন, ধিন, ধা, ধা, তিন, তিন, তা, তা, ধিন, ধিন, ধা। এইটো আমাৰ এক গুণত যোনে যিমান লয়ত লয় সেইমতে এনেকুৱাকৈ কাউণ্ট কৰিব, ইয়াত অতি সহজ হয়। এইটো মই এনেকুৱা কৰি কৰিছোঁ, মানে এইটো চাব। এতিয়া দুগুণত কৰিলে কেনেকুৱা হয়, এতিয়া দুগুণত দুটাকৈ বল যাব আমাৰ, ধা, ধিন, ধিন, ধা, ধা, ধিন, ধিন, ধা, এনেকুৱাকৈ যাব। 1 2 1 2 1 2 1 2 এনেকুৱাকৈ কৰিলে অতি সহজ হয়। আৰু চাৰি গুণত এনেকুৱাকৈ কৰিব লাগে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এনেকুৱাকৈ কৰিলে অতি সহজ হয়। আৰু যিজনে এনেকুৱাকৈ কৰিব তাৰ মানে অতি সহজভাৱে কৰিব পাৰিব, আৰু বলকেইটা এনেকুৱাকৈ পৰিৱেশন কৰিলে সহজলভ্য হ'ব বুলি মই ভাবোঁ। আৰু মই এতিয়া দেখুৱাই দিছোঁ এক গুণ, দুগুণ আৰু চাৰি গুণ লয় কেনেকৈ বজায়। আমি প্ৰথমে এগুণ লয়ত লৈ লৈছোঁ, আৰু পিছত মই বিলম্বিত লয়ত ঠেকাটো মই পিছত মই নেক্সট বাৰ হেৰি কৰিলে মই কৰি দিম, এইটো দেখুৱাই দিম। আজি মই প্ৰথম এতিয়া সহজভাৱে মই দেখুৱাই দিছোঁ এগুণ, দুগুণ, চাৰি গুণ লয় কেনেকৈ বজায়। মই প্ৰথমে এগুণ লয়ত দিছোঁ ধা, ধিন, ধিন, ধা, ধা, ধিন, ধিন, ধা, ধা, তিন, তিন, তা, তা, ধিন, ধিন, ধা। এইটো এক গুণ লয়ত হ'ল। এতিয়া মই দুগুণ লয়ত দেখুৱাই দিম। ইয়াৰ দুগুণ হ'ব, ইয়াৰ দুগুণটো এনেকুৱা হ'ব ধা, ধিন, ধিন, ধা, ধা, ধিন, ধিন, ধা, ধা, তিন, তিন, তা, তা, ধিন, ধিন, ধা, ধা, তিন, তিন, ধা, ধা, ধিন, ধিন, ধা, ধা, তিন, তিন,
4 গুণ লয়ত বজালে 4 বাৰ বজাব লাগিব এইটো মই বজাই দেখুৱাই দিছোঁ 1 2 3 4 1 2 3 4 ধা দিন দিন ধা ধা দিন দিন ধা দিন দিন ধা 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 দিন দিন ধা 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 এনেকুৱাকৈ 4 বাৰ বজালে মানে এই বোলকেইটা সুন্দৰভাৱে পৰিৱেশন কৰিলে আমাৰ লয়কাৰীটোও ঠিকে থাকে আৰু বজাওঁতো সুবিধা হয় আৰু নেক্সট টাইম মই দুটা লয়ত তিতালখন কেনেকৈ বজাব লাগে সেইটো দেখুৱাই দিম আজিলৈ এৰিছোঁ ধন্যবাদ।